कौटि रांजों लुफुंनो गोनां मिनि स्टेडियामनि अन्थाइ खाम्फा गायसनदों एमएलए रबिराम नार्जारिया। क'क्राझार जिल्लानि फकेराग्राम मैनार थलाव 29 नं क'क्राझार सोनाब जनजाति विधानसभा बियाबनि एमएलए रबिराम नार्जारिया 10,97 लाख रांनि मिनि स्टेडियाम लुफुंनो अन्थाइ खाम्फा गायसनदों। 29 नं क'क्राझार सोनाब जनजाति विधानसभा बियाबनि सिङाव थानाय गुबुन गुबुन ओनसोलफोराव सरकारनि जौगालु हाबाफारिफोरखौ मोनसेनि उनाव मोनसे जौगाखां बिथांखिफोरा मावफुंजानायखौ नुनो मोन्दों। बेबायदिनो दिनै फुंबिलि समाव एमएलए रबिराम नार्जारिया दतमा बाजाराव 2,50 लाख रांजों गोदानै लुफुंनाय मार्केट सिटखौ बेखेवनायनि उनाव फकेराग्रामनि मैनार थलाव गोदानै लुफुंनो मिनि स्टेडियाम लुफुंनो थाखाय अन्थाइ खाम्फा गायसनो। फकेराग्राम कलेजर साइंस स्ट्रीम इन्ट्रोडक्शनर বিষয়টো মই ইতিমধ্যে অসম বিধানসভাৰ মজিয়াত 3বাৰকৈ উত্থাপন কৰিছোঁ। প্ৰত্যেকবাৰতে হ'ব বুলি কৈ পেলাই এই আশাটো মই চৰকাৰৰ পৰা পাইছোঁ। এইবাৰো কিন্তু সফল নোহোৱাৰ কাৰণে মই সেশনত উত্থাপন কৰিছোঁ। মোৰ দাবীটো হ'ল যে মোৰ ল'ৰা ছোৱালীবিলাকে আমাৰ এই অঞ্চলৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীবিলাকে আজি এজন সুযোগ্য নাগৰিক হ'বৰ কাৰণে তেওঁলোকে বিচাৰিছে। অসম চৰকাৰ ভাৰত চৰকাৰৰ দায়িত্ব হ'ল যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ চাহিদা তেওঁলোকৰ যিটো অভাৱ অভিযোগ সেইটো পূৰণ কৰি দিয়া। তেওঁলোকে কোনটো ষ্ট্ৰীমত পঢ়িব খুজিছে ইয়াৰ আন্তঃগাঁথনি ইয়াৰ ব্যৱস্থা কৰি দিয়া। আমাৰ চৰকাৰখনে ছাত্ৰ ছাত্ৰীসকলৰ পৰা যাতে ভাল ভাল ডক্টৰ ইঞ্জিনিয়াৰ নাৰ্ছ আমাৰ টেকনিচিয়ান আমাৰ চাইণ্টিষ্ট আমাৰ ৰাজনীতিক নেতা বিভিন্ন সমাজকৰ্মী বিভিন্ন ভাল বিষয়া আমলাসকল যাতে ওলাই যায় বা ওলোৱাৰ কাৰণে সুবিধা পায় ইয়াৰ কাৰণে সুযোগ সুবিধা আন্তঃগাঁথনিবিলাক চৰকাৰে শিক্ষিক দিশত দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে। ইয়াৰ কাৰণে এই অঞ্চলৰ অভিভাৱকসকলে নিজৰ ছাত্ৰ ছাত্ৰীসকলক ছায়েন্স পঢ়াব বিচাৰিছে। ছাত্ৰ ছাত্ৰীসকলক ছায়েন্স পঢ়িবৰ কাৰণে বহুত একেবাৰে আগ্ৰহ বহুত ডিমাণ্ড কৰি আছে। তেওঁলোকৰ দাবীটো আজি দেখা পাই মোৰ অন্তৰটো কান্দিছে আৰু ইয়াৰ কাৰণে মই এছেম্বলিত এই ছাত্ৰ ছাত্ৰীসকলৰ অভাৱ অভিযোগ পূৰণ কৰিবৰ কাৰণে চৰকাৰে যাতে মনোযোগেৰে শুনে আৰু কাম কৰে আৰু অন্তৰ্ভুক্ত কৰিবৰ কাৰণে ব্যৱস্থা যাতে লোৱা হয়, যাৰ কাৰণে ছায়েন্স ষ্ট্ৰীমটো ইন্ট্ৰডাকশ্যন কৰিব লাগে বুলি হাউচত মই বাৰে উত্থাপন কৰিছোঁ। আৰু যেতিয়ালৈকে পূৰণ নহ'ব তেতিয়ালৈকে মই এমএলএ হৈ থকা যিমান দিনলৈকে সময় আছে মোৰ এই দিনকেইটাত মই ভৱিষ্যতে উত্থাপন কৰি থাকিম। এইটো মোৰ দায়িত্ব মোৰ কৰ্তব্য আৰু মোৰ এটা সংকল্প। গতিকে আজি চৰকাৰে পূৰণ কৰিবৰ কাৰণে আলোচনা কৰিছে চিন্তা চৰ্চা কৰিছে কথা দিছে। মই আকৌ সহযোগ কৰিম মই বাট চাম মই আশা কৰিছোঁ অতি আগ্ৰহেৰে আকাৰে নিশ্চয় চৰকাৰে পূৰণ কৰিব। এই কি কয় অসম চৰকাৰৰ ফালৰ পৰা বৰ কাৰণে মোৰ সমষ্টিত মইনাতলিত মই যিটো প্ৰজেক্ট উত্থাপন কৰিছিলোঁ মাননীয় অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ তেতিয়াৰ ক্ৰীড়া মন্ত্ৰী আমাৰে বিমল বৰা ডাঙৰীয়া তেখেতসকলে একেবাৰে যোগাত্মক আৰু নেতিবাচক এটা সিদ্ধান্ত লৈ পেলাই মোৰ সমষ্টিত এই 11 কোটি টকাৰ এটা মিনি ষ্টেডিয়ামটো মই যেনেকৈ বিচাৰোঁ ঠিক তেনেকৈ তেখেতসকলে তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি পেলাই আজি চেংচনটো দিলে আৰু টেণ্ডাৰো যিটো ইতিমধ্যে হৈ গ'ল আৰু টেণ্ডাৰ হোৱাৰ পাছত আজি কাম আৰম্ভ কৰিব। ইয়াৰ কাৰণে আধাৰশিলা স্থাপন আজি আমি এই অঞ্চলৰ মইনাৰতলি মধুপুৰী দিনগাঁও কালঝাৰ জগদেই প্ৰতাপকাটা ফকেৰাগ্ৰাম আৰু আন বহু অঞ্চলৰ পৰা ৰাইজে ইয়াত স্বতঃস্ফূৰ্ত ওলাই আহি পেলাই সহযোগ কৰি আৰু বিভিন্ন আমাৰ বুদ্ধিজীৱী শিক্ষাগুৰুসকল দল সংগঠনবোৰে সহযোগ কৰি পেলাই এই শুভ কামটো আমি আজি সম্পন্ন কৰিব পাৰিছোঁ। কথা নাই কোনো সংগঠনৰ কথা নাই কোনো ধৰ্মৰ কথা নাই সকলো শ্ৰেণীৰ ৰাইজে সকলো দল সংগঠনবোৰে ৰাইজে জাতি জনগোষ্ঠীৰ এইবিলাক মানে হেৰিটো মানে কথা চিন্তা নকৰি পেলাই তলে বলে আহি পেলাই যোগদান যে কৰিলে মই সেইটো দেখা পাই সঁচাকৈ খুব ভাল পাইছোঁ। আৰু এই অঞ্চলৰ ৰাইজক উন্নয়নৰ যাত্ৰাতে মোক তেখেতসকলে সহায় কৰিবলৈ আগবাঢ়ি আহিছে। ইয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফকেৰাগ্ৰাম অঞ্চল স্পৰ্টছত বহুত ডেভেলপ
কিন্তু ইয়াত আন্তঃগাঁথনি নাই। ইয়াত লাইনমেন আছে, নাৰ্জাৰী আমাৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল মানে চেম্পিয়ন। আমাৰে ইয়াত প্ৰতিমা নাৰ্জাৰী আছিলে আৰ্চাৰীৰ ইণ্টাৰনেশ্যনেল চেম্পিয়ন, আৰু ইণ্টাৰনেশ্যনেল আমাৰ মানে নেশ্যনেল ফুটবল প্লেয়াৰো এই অঞ্চলত আছে। ক্ৰীড়াৰ প্ৰতি যথেষ্ট গুৰুত্ব থকা অঞ্চল, আৰু ইয়াত ক্ৰীড়াটো আগুৱাই নিয়াৰ কাৰণে ক্ৰীড়া প্ৰেমীসকলক, যুৱক যুৱতীসকলক খেলিবৰ কাৰণে আমাৰ এটা সুযোগ প্ৰদান কৰাৰ প্ৰয়োজন আছে। আৰু এই আন্তঃগাঁথনিৰ অভাৱটো আজি এই আধাৰশিলা স্থাপনৰ দ্বাৰা দি আমাৰ ইয়াত মিনি ষ্টেডিয়াম নিৰ্মাণ কৰিবৰ কাৰণে আঁচনি যিটো আমি পালোঁ, ইয়াৰ দ্বাৰা দি সম্পূৰ্ণ সফল হ'ল বুলি মই ভাবোঁ।